হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, সুজিত গগৈ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাই যাম যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰ। চ' ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাই যাওক চুকাফা সমন্বয় ক্ষেত্ৰ। চাই যাওক চুকাফা সমন্বয় ক্ষেত্ৰ। এতিয়া আমি টিকেট কৰি লওঁ। টিকেট কৰিবলৈ ইয়াকে টিকেট কাউণ্টাৰলৈ গৈ আছোঁ। সেয়া মানুহ ৰৈ আছে, দেখিছেনে? চ' ভিডিঅ'টো চাই যাব। চ' টিকেট চিকেট কাটি মেলি ফাইনেলি সোমাই গ'লোঁ আমি কলাক্ষেত্ৰৰ ভিতৰত। এতিয়া আপোনালোকক দেখাই যাম কলাক্ষেত্ৰখন। কি সুন্দৰ পৰিৱেশ, চাই যাওক কলাক্ষেত্ৰখন, দেখিছে? এইখন চাই লওক কোনফালে কি আছে। স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতি সৌধ আছে, সংগ্ৰহালয় আছে, শিল্পকলা কেন্দ্ৰ আছে, অতিথিশালা আছে, প্ৰেক্ষাগৃহ আছে। সকলোবোৰ দেখাই যাম আপোনালোকক। ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ চাই যাওক। চ' এইফালে যায় এডমিনিষ্ট্ৰেটিভ বিল্ডিং, প্ৰশাসনিক ভৱন। চ' এইফালে এইটো প্ৰশাসনিক ভৱন। প্ৰয়াত দেৱকুমাৰ বৰাৰ সোঁৱৰণিত এই প্ৰশাসনিক ভৱনটো নিৰ্মাণ কৰা হৈছে। চ' কি ধুনীয়া সুন্দৰভাৱে এই ভৱনটো বনাইছে, চাওক কি সুন্দৰ। এইটো এটা পুখুৰী। চ' ইয়াত ব'টিং কৰাৰো ছিষ্টেম আছে। চাওক এয়া ব'ট কৰি আছে, সুন্দৰ, দেখিছে? সুন্দৰভাৱে ব'ট কৰি আছে। ময়ো কৰিবলৈ চেষ্টা কৰিম। এতিয়া ব'ট কৰি আছে, দেখিছেনে? সুন্দৰভাৱে চাওক এবাৰ, এয়া কি সুন্দৰ। আপোনালোকো যদি আহে এবাৰ চুকাফা সমন্বয় ক্ষেত্ৰত ব'ট কৰিবলৈ কৰিব, ভাল লাগিব, নিশ্চয় ভাল পাব। এয়া আমি আহি আছোঁ মূৰ্তিজনাৰ অভিমুখে। আপোনালোককো দেখাবলৈ চেষ্টা কৰিম আমাৰ স্বৰ্গদেউ চাওলুং চুকাফা ৰজা, যি 1228 খ্ৰীষ্টাব্দৰ পৰা 1268 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। আমাৰ গৌৰৱ, তেওঁ অসমৰ ৰজা আছিল, প্ৰথম ৰজা। এয়া চাওলুং চুকাফা মূৰ্তিজনাৰ অভিমুখে আমি গৈ আছোঁ। সৌজন দাদাই ধুনীয়াকৈ চুকাফা ক্ষেত্ৰখন তেওঁ মেচিনেৰে বন কাটি আছে। চাওক, এয়া আমাৰ দায়িত্ব। সমন্বয় ক্ষেত্ৰখন আমি কেনেদৰে চাফা কৰি ৰখাব পাৰোঁ, এয়া আমাৰ দায়িত্ব। স্বৰ্গদেউ ৰজাজনৰ ওচৰৰ প্ৰতিমূৰ্তিৰ ওচৰত পালোহি। চ' চেণ্ডেল টেণ্ডেল খুলি সোমাই যাব লাগিব। আমি সন্মান কৰাটো আমাৰ দায়িত্ব। চেণ্ডেলযোৰ খুলি নিশ্চয় যাব লাগিব। এই আমি গৈ আছোঁ চেণ্ডেল টেণ্ডেল খুলি, চাই যাওক। আমি প্ৰৱেশ কৰিব নোৱাৰিম, ইয়াত লিখা আছে প্ৰৱেশ নিষেধ। চ' আঁতৰৰ পৰাই দেখুৱাইছোঁ আপোনালোকক ধুনীয়াকৈ কি সুন্দৰভাৱে ৰজাজনৰ প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰা হৈছে। চ' কি সুন্দৰ, যোনে অসম ৰাজত্ব কৰিছিল, প্ৰথম ৰজা, অসমৰ প্ৰথম ৰজা স্বৰ্গদেউ চাওলুং চুকাফা। কৰ্তব্যৰত এজন আৰক্ষী জোৱানো আছে।
এজনে ধুনীয়াকৈ কাটি গ'ল আৰু এই ককাই ধুনীয়াকৈ ঠেলাত এই লৈ আহিছে চাই যাওক আমাৰ গৌৰৱ অসমৰ গৌৰৱ আচলতে অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰ গৌৰৱ চুকাফা সমন্বয় ক্ষেত্ৰ চ' সুন্দৰভাৱে পৰিষ্কাৰ কৰি ৰখা দায়িত্ব আমাৰ এজন দাদাই কাটি গ'ল আৰু সেইজন দাদাই ধুনীয়াকৈ চাফা কৰি ঠেলাত লৈ গৈছে এয়াই আচলতে এটা ভাল নিদৰ্শন এক কলা শিল্পকলা কেন্দ্ৰ আৰ্ট কাৰ্ভ এণ্ড চেণ্টাৰ চুকাফা সমন্বয় ক্ষেত্ৰৰ ভিতৰত জুইশাল বুলি এখন ধুনীয়া ৰেষ্টুৰেণ্টো আছে চ' আপোনালোকে চুকাফা সমন্বয় ক্ষেত্ৰলৈ আহিলে এবাৰ খাই যাব জুইশাল ৰেষ্টুৰেণ্টত বহুত সুন্দৰ খানা পায় এইফালে যাব ইয়াৰ ফাৰ্ষ্ট ফ্ল'ৰত একচুৱেলি আছে জুইশাল ৰেষ্টুৰেণ্ট এই মোৰ ভাইটিও আহিছে লগতে ই আচলতে কেমেৰাও কৰে ৰাস্তাত মই বাইক চলাই আহোঁতে মোৰ ভাইটিও লগতে ইয়াক কেমেৰা কৰিবলৈ লৈ আহিলোঁ ইয়াৰ নাম হৈছে অম্লানজ্যোতি গগৈ ইয়াত জোলনাও খেলিব পাৰে সেয়া জোলনা খেলি আছে চাওক সৰু সৰু কণমানিহঁতে আচলতে ডাঙৰো খেলিছে জোলনাও খেলিব পাৰি দেখিছে এইফালে আছে মিউজিয়াম সংগ্ৰহালয় এই সংগ্ৰহালয়ৰ ফ্ৰণ্টত এইটো বৰটোপ আছে আচলতে আগৰ দিনত ৰজাসকলে এইটো ইউজ কৰিছিল বৰটোপ আজিকালি আচলতে বহুত মানুহে চিনি নাপায় এইটো এটা বৰটোপ আমি এতিয়া ব'টিং কৰিম ব'টিং কৰিবলৈ টিকেটো লৈ আহিলোঁ এটা দাদাক টিকেটটো দি দিম আৰু ব'ট কৰা চাই যাব সকলোবোৰ আপোনালোকক দেখুৱাই যাম দাদাক টিকেটটো দি দিলোঁ আমি এতিয়া ব'টিং কৰিম চাই যাব ব'টিং কৰা সকলোবোৰ ভিডিঅ' আপোনালোকক দেখাই যাম এতিয়া ব'টিং কৰা দেখাই আছোঁ চাওক এই ব'টিং কৰি আছোঁ অম্লান আৰু মই তো চাই যাওক এইফালে দিলে লেফ্ট চাইডে যায় চ' জীৱনত ফাৰ্ষ্ট টাইম ব'টিং কৰা সুন্দৰ মজা ব'টিং কৰা জীৱনত ফাৰ্ষ্ট টাইম কৰিছোঁ ব'টিং কৰি আছোঁ চাওক ধুনীয়াকৈ পুখুৰীৰ মাজৰ পৰা আপোনালোকে চাই যাওক চুকাফা সমন্বয় ক্ষেত্ৰ এই পানীৰ মাজৰ পৰা আপোনালোকক ধুনীয়া পৰিৱেশ দেখাই আছোঁ চাওক এইবিলাক কিমান মনোমোহা দৃশ্য এই চুকাফাৰ সমন্বয় ক্ষেত্ৰ চাই যাওক কি মনোমোহা দৃশ্য এয়া চাৰিওফালে ঘূৰাই দিছোঁ চাওক এয়া আমাৰ গাড়ী ফচি গ'ল ড্ৰাইভাৰ আমি ভাল নহয় একচুৱেলি ফাৰ্ষ্ট টাইম চলাইছোঁ আকৌ বেকলৈ মুভ কৰি আছোঁ ঘূৰাই আছোঁ আমি অৱস্থা নাই দেখিছেনে ফাৰ্ষ্ট টাইম চলোৱাৰ অভিজ্ঞতা ঘামি জামি সেয়া যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ